সংশ্লেষণ ক হালক সংশ্লেষণ ক হা কি হালক সংশ্লেষ ক তুমি ক হালক সংশ্লেষণ ও জানা আজি আমি বগৰী পাৰ্টি কৰিবলৈ গৈ আছো মানে আজি আমি বগৰী পাৰ্টি কৰিবলৈ গৈ আছো আৰু আমাৰ লগত আছে আজি একদম বাচ্চা পাৰ্টিৰ আমাৰ কেপ্টেইন ন আৰু কি লগত আছে হাঁকুটি লগত আছে মানে হাঁকুটি তাৰপিছত আৰু লগত আছে কি লৈছো আমি এই ধনিয়া লৈছো নিমখ লৈছো আৰু বগৰী পথাৰতে কাটিম এই চুৰিখন লৈছো তাৰ আগত কিছুমান আপোনালোকক বস্তু দেখাওঁ আমি এতিয়া আছো পথাৰৰ মাজত এতিয়া চলি আছে মাঘমহীয়া জাৰৰ দিন আৰু আঘোণত যি আমি ধান চপালো ধানবোৰ মৰণা মৰাৰ পিছত শুকাব দিব লাগিব ন এই শুকাবৰ কাৰণে পথাৰত এনেকে চতাল বনাই লোৱা হয় কি কৰি আছ দাঢ়ি ফুৰি আছ নেকি আজি চানডে ঘৰত আছিলো ক্ৰিকেট খেলিব খুব মন যায় এতিয়া কিন্তু আমি ক্ৰিকেট খেলিব নোৱাৰো কাৰণ আজিকালি ল'ৰা ছোৱালীয়ে ক্ৰিকেট নেখেলে আজিকালি ল'ৰা ছোৱালীয়ে মোবাইলত ফ্ৰী ফায়াৰ খেলে এটা বস্তু আছে কিন্তু ইয়াত বহুত বগৰী আছে শুকাব দিছে এইটো আমি চোৰাং নকৰোঁ বাৰু ইয়াত খেতি আছে এইখিনি আলু খেতি সিপিনে কবি খেতি আছে কিন্তু আমি যাম এই বগৰী কেইজোপাৰ দিশে চুৰ কৰি বগৰী নাখাওঁ বাৰু ইয়াত বগৰী আছিলে এই আমি খেতি পথাৰৰ মাজে মাজে ইয়াত আলু আছে ধানখিনি চপোৱাৰ পিছত ইয়াত আলু দিছে কবি বেঙেনা এইবিলাক গোটেইখিনি আছে আৰু তাত বগৰী শুকোৱা আছিলে কাৰণ নাজানো আমি আহি পেলো ৰাস্তাৰ কাষ আৰু ইয়াতে আছে বগৰী কেইজোপা আৰু সৰু বগৰী আছে নাই ভালকে চাই পেলাই জাগৰি দি আৰে মই বগৰী পাৰিম মই আগতে ভিডিঅ' বনাই লওঁ তাৰপিছত বগৰী পাৰিম এইটো খাব পাৰি না নাক কৰিছে বহুত সোৱাদ আছে টেষ্টি আছে বহুত সোৱাদৰ বগৰী পকা কাঁচা চিনি পাব লাগে নাই পকা কেইটা ডাঙা ডাঙা কাঁচা কেইটা কলা কলা এইগিলা 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 ইয়াত 3জোপা বগৰী গছ আছে আমি 4জোপা বগৰী গছ আছে আমি কিন্তু এজোপাৰ পৰা বগৰী পাৰিছো কাৰণ এজোপাৰ বগৰী সোৱাদ বুলি কয় আৰু আমাৰ হাতত আহি পৰিছে এইখিনি আমাৰ কাৰণে হৈ যাব ন সেইপিনে খেতি ইয়াত শাকৰ খেতি আছে ৰহুনৰ খেতি আছে নহৰু মানে ৰহুন পথাৰৰ মাজত এইবিলাক বগৰী খানা আমাৰ আৰু এইখন কাৰোবাৰ বিয়াৰ চিঠি বিয়াৰ তোমাৰ নাম কি কি হালক সংশ্লেষণ ক হালক সংশ্লেষণ ক হা কি কি হালক কি ক হালক সংশ্লেষ ক তুমি ক হালক সংশ্লেষণ গুড হালক সংশ্লেষণ কি ধৃতৰাষ্ট্ৰ ব্ৰহ্মপুত্ৰ বঢ়িয়া লাওৰ পুলি লৰাই ৰুলে নহয় লাওৰ পুলি লৰাই ৰুলে ৰুলে জলদি ক'ব লাগিব লাওৰ পুলি লৰাই ৰুলে নাই লাওৰ পুলি লৰাই ৰুলে জলদি
লাউৰ পলি লৰা ৰুলে গুড গুড মোক দেখোন ওলাইছে কিয় আমাৰ আছে এই বটল দেখো কি তোমালে আছে এই বটল দিলে দিয়া আমাৰ জ্বালা জালা মই জ্বালা কাম কৰিছোঁ জালায়ে বনাতে হঠাতে হৈ যোৱা বগৰী খোৱা ব্লগ আমি এইখিনিতে সমাপ্ত কৰিছোঁ দ্বিতীয়টি ভিডিঅ'ত নেক্সট পৰৱৰ্তী ভিডিঅ' সোনকালে আহিছে আপোনালোক